নমস্কাৰ মই হিমাক্ষী আপোনালোকক মোৰ চেনেল হিমাক্ষী ডেকালৈ স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো হৈছে সিৰিয়েল ভাৰ্চেছ ৰিয়েলিটি তেতিয়ালে ভিডিওটো আপোনালোকে চাব আৰু কেনেকুৱা লাগে আমাক কমেন্টত জনাবলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ হৈছে তেতিয়ালে চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি দিব তেতিয়ালে বলক আমি ভিডিওটো ফালে আগবাঢ়ো माइना ओ माइना उठा को देरी होइसे न कॉलेज যাব লাগে उठा उठा जल्दी उठा মই ব্রেকফাস্ট রেডি কৰিছো সোনকালে উঠা ও উঠিছো ওই আপি তুই জানকলে উঠাও না ও বাপরে বস্তু আনি থৈ দিছি দিনু দিনা হাঁচি আন হৈ গেছে হ্যাঁ কিবা চিন্তা আছে না পড়াশোনার প্রতি দেখো আপি যাই কলেজ পালা কিবা পালা এটা তুই ঘুরে মরি গেছা আজ যাচ্ছি সেন্ডেলের খাবি গম পাবি ও সকালে পড়ান না আপি এই ঘন্টা তো রাতি বাজবা খাসখাসি কে বলে নে এও বাহিৰলৈ গৈছে হে ভগৱান এওঁলোক খোৱালৈতো ইয়া মা হেন্দুৰতে আমাক পৰি গেল ইয়ে 10 টকা দি কালি হেন্দুৰটো আনছিলো গোটেই মহা হেন্দুৰ এনে ধ্বংস হল মোৰ পইচাটো ধ্বংস হল ইস ৰাম 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 জাগাখিনিও লেতৰা ও মা মোৰ তোমাৰ লগত কথা এটা আছিল কচোন মানে মোৰ ল'ৰাজনক কি কৰ ল'ৰা ক'ত থাকে আমাৰ ঘৰলৈ এদিন মাতি আনিবিচোন চিনাকি হম হ'ব দিয়া যাই দিয়া ইমান বেছিয়েল কৰবে যাওঁ তথাপিতো ঠক কৰি দিছে কি হৈছে তাৰমানে দূৰ আছে মা কথা এটা আছে তোৰ লগত কচোন তোমাৰ দি ল'ব মাৰা নামৰাটো পিছি ল'ব গোটা কথাটো কওঁ মানে মোৰ ল'ৰাজনক ভাল পাওঁ কি আপা ভাল পা তই ক'ৰ আপা ভাল পা হে কুক খাই পাইছে মোৰ হাতেদি ভাল পাবা হে আপা তাক মই চেণ্ডেলৰ কুক খাবি তই ঘৰৰ কাম আগতে ভালকে কৰবে কি ঐ কি হ'ল বল এই ঘৰত লৈ যা কি কোন তোমাক চিনি পোৱা নাই কোন তোমালোক কোন মই শিকো এইটো জানো তোমাক চিনি পোৱা নাই নেকি নাই পোৱা কোন তোমালোক কেনেকৈ এনেকুৱা কৰিছে তাই চাগে সকলো পাহৰিয়ে গ'ল